Hey, hi friends, welcome to your favorite channel, Sarma's Kitchen. আজি বহু দিনৰ পিছত মই আপোনালোকলৈ এটা স্পেশাল ৰেচিপি লৈ আহিছোঁ যেটো অবিনাশে বনাইছে মোৰ হাজবেণ্ডে সৰি বহু দিনৰ পিছত মই লৈ আহিছোঁ ৰেচিপি আপোনালোকৰ ওচৰলৈ বিকজ এইকেইদিন মই অফিচৰ কামত মোৰ ফ্যামিলিৰ কিছুমান কামত মই ব্যস্ত হৈ গৈছিলোঁ কিন্তু এতিয়া মই আকৌ উভতি আহিছোঁ আৰু মই কন্টিনিউয়াছলি মই এনেকুৱা বিভিন্ন ধৰণৰ ৰেচিপি আপোনালোকক দিবলৈ চেষ্টা কৰি যাম কিন্তু আজি মোৰ হাজবেণ্ড অবিনাশে আপোনালোকৰ বাবে স্পেশাল কি ডিছ বনাইছে আহক মই আপোনালোকক দেখুৱাই যাওঁ তাৰ মেথডছ কিন্তু অবিনাশে এই ৰেচিপিটোৰ কি নাম দিছে আগতে কৈ লওঁ সো ফ্ৰেণ্ডছ অবিনাশে এই ডিছটোৰ নাম দিছে চিকেন ৰেচিপি উইথ খৰিচা যিহেতু আমাৰ অসমীয়া লোকসকলৰ খুবেই প্ৰিয় আমি খৰিচাৰ বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰোঁ কিন্তু আজি অবিনাশে আপোনালোকৰ বাবে ৰেডি কৰিছে খৰিচাৰে বনোৱা চিকেন কিন্তু এই চিকেন ৰেচিপিটোত ব্যৱহাৰ হোৱা নাই অলপো তেল গতিকে আহক কেনেকৈ বনাইছোঁ এই সিম্পল ৰেচিপিটো মই আপোনালোকক দেখুৱাই যাওঁ সো ওকে গাইজ ইয়াৰ কাৰণে আমি প্ৰথমে লৈছোঁ চিকেন আলু কাটি লৈছোঁ পিঁয়াজ লগতে বিলাহী কাটি লৈছোঁ কোৱান্টিটি নিজৰ প্ৰয়োজনীয় অনুযায়ী ল'ব জলকীয়া নহৰু আৰু ইফালে আছে আদা এতিয়া আমি অন কৰিছোঁ গেছ পাতিছোঁ ইয়াতে এটা ননষ্টিক কেৰাহীটো যেতিয়া গৰম হ'ব তাতেই আপুনি ঢালি দিব চিকেনখিনি গৰম কেৰাহীত কোনো তেল নিদিয়াকৈ এনেদৰে চিকেনখিনি অলপ লৰাই দিব যেতিয়া দেখিব যে চিকেনৰ ৰং সলনি হৈছে ই ৰঙৰ পৰা বগা হ'বলৈ আৰম্ভ কৰিছে তাৰ মানে ই কুক হ'বলৈ ষ্টাৰ্ট হৈছে চিকেনৰ পৰা নিজে নিজে পানী ওলাই আহিব আৰু তাৰ পিছতে আপুনি দিব ইয়াতে কাটি থোৱা আলুখিনি অলপমান লৰাই দিব তাৰ পিছত অলপ সময় ঢাকন দি ইয়াক সিজিবলৈ এৰি দিব এতিয়া আমি ইয়াতে বাকি কাটি থোৱা বিলাহী আৰু পিঁয়াজখিনিও ঢালি দিম আৰু সিজিবলৈ এৰি দিম অলপ লৰাই দিব তাৰ পিছত অলপ সিজিবলৈ এৰি দিব তাৰ পিছত দিব আপুনি হালধি ৰং অনুযায়ী আপুনি যিমান বিচাৰে হালধি দিব সোৱাদ অনুযায়ী নিমখ আৰু এতিয়া ভালদৰে মিক্স কৰি ল'ব এতিয়া আহিছোঁ আমি নেক্সট ষ্টেপটোলৈ ইয়াতে আপুনি জলকীয়া গুড়ি চিকেন মছলা আপুনি যি ধৰণৰ মছলাৰ টেষ্ট আপুনি ভাল পায় তেনেকুৱা মছলা আপুনি ইউজ কৰিব পাৰে স্পেশালি ইয়াত তেল কিন্তু নাই মাংসৰ পৰা ওলোৱা পানীৰে যেতিয়া সিজি শেষ হ'ব তাৰ পিছতে আপুনি ইয়াত দিব নিজৰ কোৱান্টিটি অনুযায়ী পানী ভালদৰে অলপমান লৰাই দিব খুব ধুনীয়াকৈ আলু বিলাহী পিঁয়াজখিনি সিজি যায় লগতে মাংসখিনি সিজি যায় তাতে লাগতিয়াল পানীখিনি দি পেলাই ভালদৰে লৰাই ঢাকন দি পেলাই সিজিবলৈ এৰি দিব কমেও 6-7 মিনিটৰ কাৰণে আপুনি এৰি দিব আৰু একেবাৰে শেষত টেষ্টৰ কাৰণে কাটি থোৱা আদা আৰু নহৰুখিনি আমি ইয়াতে ঢালি দিছোঁ ভালদৰে লৰাই দিয়ক আৰু পানীত উতলিবলৈ অলপ সময় এৰি দিয়ক আৰু আপোনাৰ ৰেচিপি ৰেডি টেষ্টিং টাইম কেনেকুৱা বহুতে বঢ়িয়া হৈছে মই বনাইছোঁ সেইকাৰণে মই জানো যে ভালেই হ'ব তো যদি ভাল লাগিল তেতিয়াহ'লে কি কৰিব চেনেলটো যদি ৰেচিপিটো ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু ঘণ্টাটো কিন্তু বজাবলৈ নাপাহৰিব
কমেণ্টটো কৰিব আৰু কমেণ্ট কৰিব এই ভিডিঅ'টো থেংক ইউ আৰু এটা ইজি ৰেচিপি যিটো আপুনি ঘৰতো খুবেই ইজিলি বনাব পাৰে ফেমিলিৰ কাৰণে গেষ্টৰ কাৰণে অ'কে তো চি ইউ See you. Tata bye bye.